হেল্ল' গাইজ, আজি আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু যিহেতু এতিয়া বাৰিষা কালত আপোনালোকে জানেই এইখিনি টাইমত বিশেষকৈ ফল মূল এভেইলেবল হয়, কঁঠাল, আম এইবিলাক। আৰু আমিতো কঁঠাল সকলোৱে খাওঁ আৰু কঁঠাল খাই গুটিও খাওঁ তাৰে। তো ভাবিলোঁ আজি গুটিৰে এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মই মাহঁতৰ ঘৰতে ৰেচিপিটো বনাম, যিহেতু ইয়াতে আছোঁ। তো তাৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ আৰু আপোনালোককো দেখুৱাম কেনেকৈ বনাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া প্ৰথমে দেখুৱাইছোঁ আপোনালোকক মই কঁঠাল গুটিকেইটাৰ বাকলিখিনি গুচুৱাই এনেকৈ বইল হ'বলৈ দিছিলোঁ। 4টামান চিটি যাবলৈ দিছোঁ, কুকাৰতে দিছোঁ। আৰু যদি আপোনালোকে পাৰে মানে ৰঙা বাকলিখিনি গুচুৱাই দিব, তেতিয়া মানে চব্জিখনো বগা হৈ থাকিব আৰু পানীখিনিও বগাই হ'ব। কিন্তু মই যিহেতু বাকলিখিনি গুচুৱাই দিয়া নাই, গুচুৱাই দিলে বেছি ভাল হয়। তো মই এয়া মই কঁঠাল গুটি বইল কৰি যিখিনি লৈছোঁ সেইখিনি, আৰু লগতে এয়া কণী এইটো বেয়াই হৈ গ'ল, এইটো থৈ দিব লাগিব। আৰু বাকী আমি যিহেতু মানুহ 4টা, গতিকে পিঁয়াজ, জ্বলা এইখিনি কাটি লৈছোঁ। ইয়াত অকণমান খুন্দনাটোত আদা নহৰু থেতেলি লৈছোঁ। এতিয়া কেৰাহী এখনত তেল অকণমান দি গৰম হ'বলৈ দিছোঁ। আৰু ইয়াত মই কণীকেইটা ভাজি ল'ম। আৰু কণীকেইটা ভাজোঁতে অকণমান খেলি মেলি হৈ গ'ল, মানে মায়ে ভাবিছিল আজি বৃহস্পতিবাৰ, গতিকে মায়ে আমাৰ আচলতে বৃহস্পতিবাৰে ঘৰত একোৱেই নাখায়। কিন্তু মায়ে ভাবি আছিল মই যিহেতু বনাইছোঁ বৃহস্পতিবাৰেই বনাইছোঁ বুলি ভাবিছিল। পিছত যেতিয়া মই ক'লোঁ, মায়ে আৰু ক'লে যে খাম, যে বৃহস্পতিবাৰ আজি নহয়, আজি হৈছে মঙলবাৰ। তেনেকৈ কওঁতে মাও খালে। যিয়ে নহওক, এতিয়া মই এনেকৈ পিটিকি লৈছোঁ। অকণমান কেমেৰাও ধৰি আছোঁ, অকণমান দিগদাৰ হৈছে, তথাপি অকণমান পিটিকি ল'ব লাগিব। আপোনালোকেও এনেকৈও ল'ব পাৰে, আৰু কিছুমানে যদি হাতেদি পিটিকিব পাৰে হাতেদিয়ে পিটিকিব। মই এনেকৈ গিলাচেৰে পিটিকিলোঁ। আৰু এতিয়া সেই একেখিনি তেলতে কেইটামান ফোৰণ দিছোঁ, আৰু লগতে গোটা জিৰা কেইটামানো দি দিছোঁ। আৰু পিঁয়াজ, জ্বলা যি মই কাটি থৈছিলোঁ সেইখিনি গোটেই দি এইখিনি অকণমান ৰংচোৱা হোৱালৈকে ভাজি লৈছোঁ। আৰু ইয়াত মই এতিয়া এড কৰিম আদা নহৰু পেষ্ট। আপোনালোকে পৰিমাণটো চাই দিব কিমানখিনি দিব লাগে। মই দিলোঁ, মই 2 চামুচমানেই দিছোঁ চাগে, মই হাতেতে দিছোঁ যিহেতু জোখটো অনুমান কৰিব নোৱাৰিলোঁ। যিয়ে নহওক, এইখিনিও মই ৰংচোৱালৈকে ভাজিলোঁ। আৰু এতিয়া ইয়াত মই পেকেট মছলা এড কৰিছোঁ। জিৰাৰ গুড়া অকণমান দিছোঁ, আৰু লগতে দিছোঁ, প্ৰথমে দিছোঁ মই এয়া ৰেড চিলি, তাৰপাছতহে জিৰা গুড়া দিছোঁ, তাৰপিছত ধনিয়াৰ গুড়া, যি আপোনালোকৰ ওচৰত মানে মছলা থাকে গোটেইখিনিয়ে দি দিব। অকণমান পৰিমাণ মই দি দিছোঁ। গোটেইখিনি দি যিহেতু তেলতে ভাজি ল'ম এইখিনিও। তাৰপাছতে মই যিখিনি বইল কৰি থৈছিলোঁ কঁঠাল গুটি এয়া সেইখিনি দি, আৰু এতিয়া মই ইয়াত একো নিদিওঁ, অকণমান নিমখ দিম, সোৱাদ অনুসৰি নিমখটো দি পেলাই, আৰু মই এইখিনি ভাজিম। আৰু যিহেতু বইল কৰি ৰাখিছোঁ, বেছি টাইম ভাজিবও নালাগে। অকণমান ভাজা হোৱাৰ পিছত ইয়াত পানী দি দিলে হ'ল। আৰু এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ, হালধি দি এইখিনি অকণমান ভাজিম। বেছি টাইম নাভাজোঁ, যিহেতু মই বইল কৰি লৈছোঁ। ইয়াত পানীৰ পৰিমাণটো কমকৈ দিব আপোনালোকেও। আৰু আলু কণীৰ দম যেনেকুৱা বনায় তেনেকৈ এইখিনিও বনাম, বেছি পানীয়াও নকৰোঁ। আৰু এয়া দেখিছে হৈ গৈছে ভজা। আৰু এতিয়া মই পানী দিছোঁ, আৰু অকণমান ইয়াত পানী দিব লাগিব, যিহেতু এইখিনি গোটা হৈ গৈছে বেছি। তাৰপিছত এতিয়া ইয়াত মই উতল অহাৰ পাছত এয়া দেখিছে, এতিয়া মই ইয়াত কণী 4টা পেলাই দিছোঁ। আৰু দেখিছে ইমান ধুনীয়া হৈছে আলু নিদিয়াকৈয়ে। আৰু এইখিনি আলু নিদিয়াকৈয়ে গুটো খাব, এয়া দেখুৱাইছোঁ আপোনালোকক। যদি আপোনালোকেও বিচাৰে এনেকৈ টেষ্ট কৰি চাবচোন ঘৰতে। কিন্তু আগতেও মই কৈছোঁ, আপোনালোকে গুটিৰ মানে ৰঙা যিটো বাকলিও থাকে সেইটোও গুচুৱাই দিব, তেতিয়া আকৌ বেছি টেষ্টি হ'ব। কিন্তু মই দিবলৈ পাহৰি গৈছোঁ, এইটো কৈছোঁৱেই। তো এয়া আজি আমি